সমাজতকৈ ডাঙৰ ৰাজনীতি হ'ব নোৱাৰে। ৰাজনীতিৰ যিটো প্ৰেক্ষাপট সামাজিক এটা সত্তাই তৈয়াৰ কৰে আৰু সেই সত্তাটোক ভেঙুচালি কৰি কেৱল পুলিচৰ লাঠিৰ ভয়, পুলিচৰ বন্দুকৰ ভয়, বিশেষকৈ আমাৰ অসমৰ থলগিৰি মানুহে এইবিলাকলৈ ভয় নকৰে। এই কথাটো চৰকাৰ বাহাদুৰে জনা উচিত। কথাই প্ৰতি আৰু তোমালোকে ধমকি লগাবা, লাঠি চাৰ্জ কৰিবা, গুলি মাৰিবা। এতিয়া গুলিকেইটা মাৰিব লাগিছিলে, কাক মাৰি আছে? কাক মাৰিব লাগিছিলে গুলিকেইটা? প্ৰশ্নবিলাক তাক লৈ, যাক মাৰিব লাগিছিলে তাক গুলিকেইটা মাৰিব লাগে। যিহেতু অসমৰ থলগিৰি মানুহে এইটো বিচাৰিছে, থলগিৰি মানুহৰ আদালতত এই কালপ্ৰিট দুটাক মৃত্যুদণ্ড দিছে আৰু চৰকাৰে নৈতিকতা দেখুৱাব। প্ৰশ্ন হ'ল যে আমি এই চৰকাৰৰ দিনত বহুত এনকাউণ্টাৰ দেখিলোঁ, কিন্তু শ্যাম কানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মাই হওক, অসমৰ জাতীয় জীৱনত কি এনে ইহঁতৰ অৱদান আছে যে সিহঁতক দুটা গুলি মাৰিবলৈ অসম পুলিচ বা অসম চৰকাৰে সাহস কৰা নাই? এনেইতো কথাই